সদায় মনত ৰাখিব আপুনি আপোনাৰ সমস্যাতকৈ ডাঙৰ। আপুনি বিফল হ'ব পাৰে, কিন্তু আপুনি এৰি নিদিয়ালৈকে বিফল নহয়। নিজকে সন্দেহ কৰা বন্ধ কৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু ইয়াক সফল কৰক। আপোনাৰ চিন্তাৰ পৰা নিজকে পৃথক কৰা সামৰ্থ্য হৈছে আপোনাৰ স্বাধীনতাৰ টিকট। আপোনাৰ বিফলতাৰ বাবে নিজকে সমালোচনা কৰা বন্ধ কৰক আৰু আপোনাৰ কৰ্তৃত্বৰ বাবে নিজকে প্ৰশংসা কৰা আৰম্ভ কৰক। আপোনাৰ মন পৰিষ্কাৰ কৰাৰ একমাত্ৰ উপায় হৈছে বাস্তৱত আধাৰিত হৈ থকা। ভাল কওক, ভাল শুনক, ভাল দেখক। যদি আপুনি পৰাজিত হ'বলৈ ভয় নকৰে, তেন্তে কোনেও আপোনাক কেতিয়াও পৰাজিত কৰিব নোৱাৰে। প্ৰেমতকৈ একো ডাঙৰ নহয়। সুখ কি ইয়া স্বীকাৰ কৰা। য'ত প্ৰেম আছে তাত কোনো ভয় নাই। যিসকলে নিজৰ মনৰ সলনি কৰিব নোৱাৰে, তেওঁলোকে একো সলনি কৰিব নোৱাৰে। আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ। যেতিয়া আমি বস্তুবোৰ প্ৰকৃততে যেনেকৈ আছে তেনেকৈ দেখা আৰম্ভ কৰোঁ, তেতিয়া ভাগ্যৰ ভ্ৰম নাইকিয়া হয়। আপুনি 100% কাম কৰিলে আপুনি সফল হ'ব। ধন্যবাদ আপোনালৈ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱাই মটিভেশ্যনেল ভিডিঅ' চাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। জয় আই অসম।